জয় শ্ৰীৰাম। প্ৰিয় বন্ধু বান্ধৱী সকল, এইবাৰ মা কামাখ্যাৰ কৃপাত এই তিনি ৰাশিৰ আৰ্থিক উন্নতিৰ লগতে কপাল ফুলিব, তেওঁলোকৰ দিনবিলাক মুকলি হ'ব। আহকচোন জানো কোন কোন ৰাশিৰ বাৰু ৰাতিৰ ভিতৰতে ভাগ্য উজ্বলি উঠিব। আজিৰ এই ভিডিঅ'টোত আপোনালোকে জানিবলৈ পাৰিব। অনুগ্ৰহ কৰি ভিডিঅ'টি সম্পূৰ্ণকৈ চাব। প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। বুধৰ এই গোচৰ মেষ ৰাশিৰ চতুৰ্থ ঘৰত হৈছে, যিয়ে সুখ, গৃহ আৰু সম্পত্তিৰ সূচক কঢ়িয়াই আনিবই মেষ ৰাশিৰ, অৰ্থাৎ আজিৰ ৰাতিৰ ভাগৰ পৰাই। মা কামাখ্যাৰ কৃপাৰ ফলত কৰ্মক্ষেত্ৰত উন্নতি দেখা যাব। পদোন্নতি বা নতুন দায়িত্ব লাভ কৰিব পাৰে এই মেষ ৰাশিৰ জাতক জাতিকাই। পৰিয়ালত চলি থকা অশান্তি দূৰ হ'ব আপোনাৰ। মাতৃৰ স্বাস্থ্যৰ উন্নতিয়ে মনক শান্তি দিব পাৰে। দীৰ্ঘম্যাদী বিনিয়োগ লাভজনক হ'ব পাৰে। আপুনি কৰবাত বিনিয়োগ কৰি থৈ দিয়া সেই টকা আপোনাৰ দুগুণ হ'ব বুলি কৈছে মা কামাখ্যাৰ আশীৰ্বাদত। দ্বিতীয় ৰাশিটো হৈছে মিথুন ৰাশি। বুধৰ এই পৰিৱৰ্তন মিথুন ৰাশিৰ দ্বিতীয় ঘৰত প্ৰভাৱ পেলাব, যাৰ অৰ্থ বাক শক্তি আৰু পৰিয়ালক নিৰ্দেশ কৰিব। পাৰিবাৰিক সম্পৰ্ক মধুৰ হ'ব বুলি কৈছে। অসুস্থতা দূৰ হ'ব, লগতে পুৰণি বিনিয়োগৰ পৰা অৰ্থ লাভ কৰিব আপুনি। যদি কৰবাত ধন বিনিয়োগ কৰিছে তাৰ পৰা লাভান্বিত হ'ব আপুনি। কন্যা ৰাশি। এই গোচৰে কন্যা ৰাশিৰ একাদশ ঘৰত প্ৰভাৱ পেলাব, যিয়ে লাভ, কামনা বাসনা পূৰণ আৰু উপাৰ্জনৰ ঘৰ ইত্যাদি খুলি পৰিব। অৰ্থাৎ মা কামাখ্যাৰ আশীৰ্বাদত নতুন ইনকামৰ উৎসই দেখা দিব পাৰে। ধৰ্মীয় আৰু সামাজিক কামত সন্মান আৰু প্ৰসাৰ বাঢ়িব আপোনাৰ। সম্পৰ্কৰ টনা আজোৰা কিছু পৰিমাণে কমিব যদিও কন্যা ৰাশিৰ জাতকে মাটি বা সম্পত্তি ক্ৰয়ৰ বিষয়ে সিদ্ধান্ত ল'ব পাৰে। মা কামাখ্যাৰ কৃপাত এই সময় আৰ্থিকভাৱে অত্যন্ত উপযোগী বুলি কৈছে। ব্যৱসায়ত লাভ বা নতুন সুযোগ অহাৰ সম্ভাৱনা আছে। প্ৰিয় বন্ধু বান্ধৱীসকল, বুধ আৰু চন্দ্ৰৰ মিলিত প্ৰভাৱে এই তিনি ৰাশিৰ জীৱনত যেনেকৈ অৰ্থ উন্নতি আনিব, মানসিক শান্তি বা সম্পৰ্কৰ স্থিতিয়েও দেখা দিব। যিসকলে চাকৰি বা পৰীক্ষাৰ প্ৰস্তুতি লৈছে তেওঁলোকৰ ভাল ফল আশা কৰিব পাৰে। মা কামাখ্যাৰ কৃপাত এই তিনি ৰাশিৰ উন্নতি হোৱাটো নিশ্চিত। আপুনি বাৰু কোন ৰাশি? আপোনাৰ নাম কি? মোক কমেণ্ট আকাৰে জনাব। লগতে আপোনাৰ জুলাই মাহটো কেনেকৈ পাৰ হ'ব। আজিৰ এই ভিডিঅ'টোত আপোনালোকক এইখিনি গ্ৰহৰ বিষয়ে ক'লো। এই জুলাই মাহৰ ৰাশিৰ বিষয়ে মই অনাগত ভিডিঅ'ত আলোচনা কৰিম।